वेलकम टू माई यूट्यूब चैनल। सो मोर नाम है जमन दास और आपलोगे चाই আছে জন ব্লগছ यूट्यूब चैनल। सो মানে কি হৈছে মোৰ মানে তাৰ আগত দুদিন আগত মানে এটা ভিডিঅ' দিছিলোঁ। মানে মোৰ ভিডিঅ'টো মানে কি 1K ভিউ গ'লে মানে কি ভিডিঅ'ত মানে কৈছিলোঁ আৰু যে 1K ভিউ গ'লে মই এটা ব্লগ মানে ফেচ কেম ব্লগ আপলোড কৰিম। চ' ব্লগটো মানে এইটো 1K ভিউ গ'ল। এতিয়া ফেচ কেম এটা ভিডিঅ' বনালোঁ, সেইটো মানে বনাই আছোঁ আৰু এতিয়া মানে অলপ নাৰ্ভাছ ফিল হৈ আছে। আৰু বিজনেছ যাব আছে, মানে শ্ব'ৰুমত যাম আৰু এটা মোবাইল ভাল কৰি আনিছোঁ সিদিনাখন। মোবাইলটো আকৌ মানে বেয়া হৈ থাকিল। চ' আগত দোকানত যাওঁ, তাৰপিছত শ্ব'ৰুমত যাম, তাৰপিছত গাড়ীখনত তেল ভৰাব আছে, তেলটো ভৰাই ল'ম। চাই থাকক জন ব্লগ ইউটিউব চেনেল। তো মানে ভাই যেতিয়া গাড়ীখন ওলাই লওঁ ইয়াৰ পৰা সি চাফা কৰি থ ৰুম আজাৰিত বহি বহি খাই আছা। তো আগতে ওলাই ল, ইয়াৰ পৰা বহুত কষ্ট হয়, ইয়াৰ পৰা ওলোৱাটোৱে মুস্কিল। আগতে নমাই লওঁ ইয়াৰ পৰা। তো মানে গাইজটো গমেই পাইছে আপোনালোকে। চ' মানে আগতে মোবাইলটো ভাল কৰিম, তাৰপিছত শ্ব'ৰুমত যাম। তো আগতে যাওঁ মোবাইলটো ভাল কৰোঁ দোকানত। ওলাই কিনে আৰু আহিলোঁ আৰু বিশেষ একো কাম নাই। মানে কাম হ'ল মোবাইলটো খালি ভাল কৰিব আছে আৰু গাড়ীখন দেখাব আছে। মই তাৰ কাৰণে ফিউলে পৰা নাই গাড়ীখনত, মানে তেলটো ভৰা নাই আৰু মানে দেখাব আছে। শ্ব'ৰুমত দেখাই কিনে এইবাৰ তেলটো ভৰাই আহিম। বিশেষ একো আজি মানে দেখাব লগাও নাই আৰু ক'তো যাব লগাও নাই। চ' ভাবিলোঁ এনে বজাৰৰ বনাই ওলাই যাওঁ, অলপমান আপোনালোককো দেখাওঁ। সেইটো কাৰণে আহিলোঁ আৰু ওলাই। আপোনালোকে যদি কোনোবা দিন বিজনেছ আহে চ' হেলমেট চেলমেট নোহোৱাকৈ কাগজ পাতি নোহোৱাকৈ নাহিব। মানে হেলমেট আৰু কাগজ পাতি বহুত দৰকাৰ, মানে বহুত চেক, মানে ক'ত চেক বহে তো ক'ব নোৱাৰোঁ আৰু এনেকুৱা জেগাত চেক বহি থাকে বুলি যায়। তো এনেও পইচাটো দিয়াতকৈ ছেফটি, নিজৰো ছেফটি আৰু গাড়ীখনৰ চকা দুটাটো পাম্প কম আছে আজি। চ' পাম্পটো দি ল'ব লাগিব। পূৰা ফালি কিনে এনেকুৱা জেগা ভাল লাগে না, পূৰা ফালি, কিন্তু অলপ ভয়ো লাগে যদি কোনোবা পটকৈ আগত ওলাই আহে না। তো মানে পূৰা একেবাৰে গ'লোঁ আৰু চিধা মানে আগত আছে, মানে ইউকো বেংকৰ ওচৰত হয় দোকানটো। চ' তাতে যাওঁ আগতে, তাতে যাই কিনে মোবাইলটো আগতে ভাল কৰি লওঁ। অকণমান জেগা দি গাড়ীখন লৈ আহিলোঁ। মইতো লগাবলৈ ভাবিছিলোঁ গাড়ীখনত। তো আহি পালোঁ আৰু দোকানটো বা খোলা আছে নে নাই সেইটো কথা আছে নিশ্চয়। তো আহি পালোঁ তাৰ লগত ইউকো বেংক আৰু এইখন দোকানখন খোলাৰ। তো মানে গাইজ তাৰ পৰা ওলালোঁ, মানে কি হ'ল মোবাইলটো মানে ভাল কৰিব দিলোঁ মানে, আৰু মানে তাতে দোকানত বহুত ভিৰ হৈ আছে। চ' ভাবিলোঁ টাইমো লছ হৈ আছে, এনে তাতে ৰখিটো বেকাৰ লাভ নাই, গাড়ীখন শ্ব'ৰুমত দেখাই আহোঁ। তাকে ভাবি এইবাৰ শ্ব'ৰুমৰ পিনে যাওঁ। শ্ব'ৰুমত বা কি কয়, গাড়ীখন কি প্ৰব্লেম হৈছে চাইও আহোঁ। বাকীটো ইমান এটা প্ৰব্লেম হ'ব নালাগে। চাওঁ, মোৰ পিছৰ চাকাটো একেবাৰে পাম্প কম আছে, পূৰা মানে কোনোবাৰ এক চাইড টানি লৈ যায় পূৰা। আহি পালোঁ বাজাজ শ্ব'ৰুম। আছে কি না মানুহ। তো মানে গাইজ ইয়াতে সুধি ল'লোঁ শ্ব'ৰুমত, তো বেলেগ বাকী একো এনেকুৱা প্ৰব্লেম নাই। তাও কৈছে কি এদিন চাব লাগিব ভালদৰে। তো আজি মানে চাব দিবৰ কাৰণে মোৰ টাইমো নাই, মানে টাইম আছে বাট সিহঁতৰো মানে টাইম নোহোৱা নিচিনা হৈছে। মানে টাইম মানে বৰ্তমান 4টা বাজিল। চ' সিহঁতৰ মানে কাম কৰা মানুহকেইটা মানে যিকেইটা মেকানিক সেইকেইটা গুচি যাব ঘৰত। চ' ভাবিলোঁ তো বেলেগ দিন আহি আছোঁ। চ' ইয়াতে থাকোঁ, পটকৈ আহিম কেতিয়াবা ৰাতিপুৱা। মুঠতে 15 আগষ্টৰ দিনাখন ৰাইডত গ'লে আৰু প্ৰব্লেম নিদিলে হ'ল। আৰু মোবাইলটোও ভালো নাই, চ' কি বা হয় আজি।
আজি বোধ এটা কামো নহ'ব মোৰ কামকেইটা হ'লে মোৰ ভাল হ'লই মানে এটা মোবাইল দিটো মটো ব্লক কৰি আছোঁ আৰু এটা মোবাইল লাগে ন মানে দুটা মোবাইল হ'লে ভাল কাৰণ এইটো মোবাইলত মানে ফোন চোন আহিলে মানে দিগদাৰ হৈ যায় মটো ব্লক কৰাৰ টাইমত চ' এইটো মোবাইলেদি ফোন কৰা চলিব আৰু যদি আৰু মটো ব্লকৰ কাৰণে ইউজ কৰিম হাৱা পামটো দি ল'লোঁ পামটো দি কিনে বাও পূৰা এতিয়া স্মুথ অলপ বেছি লাগিছে কাৰণ তেতিয়া অলপমান গাড়ীখন নাজা নিচিনা মানে সেনেকুৱা লাগি আছিল গাড়ীখন জানো ঠেলিলেও নাযায় সেনেকুৱা লাগি আছিল এতিয়া অলপমান ভাই মাজতে গাদ্ধা তো ইয়াতে পৰিলেতো একেবাৰে অৱস্থা বেয়া হৈ গ'লে এতিয়া চোনপিলেদি গৈছিলোঁ আৰু সিপিনেদি আহিলোঁ আৰু উপায় নাই চ' মোবাইলৰ দোকানত যাওঁ নেক্সট তাৰপিছত আছে ম'ম' কিনিবৰ কাৰণে দোকানত সোমাব লাগিব আৰু বিস্কুট এপেকেট লৈ যাব লাগিব সন্ধিয়া চাহ খাবৰ কাৰণে তো ডাইৰেক্ট যাই আছোঁ দোকানত তো ডাইৰেক্ট দোকানত যাই লগ পাই আছোঁ আপোনালোকক মোবাইলটো ঠিক হ'ল না নাই তো মানে গাইজ কি হ'ল মোবাইলটোও ঠিক নহ'ল মানে বহুত ভিৰ আছিল চ' আজি ঠিক কৰি নিদিয়ে বোলে চ' এতিয়া ৰুমত যাই আছোঁ আকৌ আৰু দোকানত ম'ম' চম' লওঁ ভণ্টিৰ কাৰণে আৰু বিস্কুট এপেকেট লৈ যাওঁ তো আজি কোনোফালে নহ'ল আৰু তো আজি আৰু ব্লগটো বেছি লম্বা নকৰোঁ এনেও দেখাব লগা বাকীটো একো নাইয়ে তো আজিৰ কাৰণে বাই বাই টাটা নেক্সট ব্লগত লগ পাইছোঁ আপোনালোকক এটা নতুন ভিডিঅ'ৰ সৈতে তো বাই বাই টাটা সকলোকে